পাৰ্ট অফ স্পীচ চেণ্টেন্স এটাত ব্যৱহাৰ হোৱা প্ৰতিটো ৱৰ্ডকে পাৰ্ট অফ স্পীচ বুলি কোৱা হয়। যে মনি ৰিডছ এ বুক, ইয়াৰ মনে কিতাপ পঢ়ে। বাক্যটো মনে ৰিডছ বুক, প্ৰতিটো শব্দই একোটা পাৰ্ট অফ স্পীচ। ইংৰাজী ভাষাত 8 প্ৰকাৰৰ পাৰ্ট অফ স্পীচ আছে। সেইসমূহ হৈছে নাউন মানে বিশেষ্য পদ, প্ৰনাউন সৰ্বনাম পদ, ভাৰ্ব ক্ৰিয়াপদ, এডভাৰ্ব ক্ৰিয়া বিশেষণ, এডজেক্টিভ বিশেষণ, প্ৰিপজিশ্যনছ অব্যয়, কনজাংচন যোজক অব্যয়, ইণ্টাৰজেকশ্যন ভাৱবোধক অব্যয়। নাউন, এ নাউন ইজ নেম অফ এনিথিং, মানে পৃথিৱীত যিমান বস্তু আছে, বস্তু বা জীৱ জন্তু আছে, আটাইবোৰৰ নামকে নাউন বুলি কোৱা হয়। যেনেকুৱা ৰাম ইজ এ গুড বয়, ৰাম এজন ভাল ল'ৰা, ইয়াতে ৰাম নাউন। ৰাতুল ইজ এ য়ং বয়, ৰাতুল এজন যুৱ ল'ৰা, ইয়াতে ৰাতুল নাউন হয়। মিল্ক ইজ হোৱাইট, ইয়াতে গাখীৰ বগা বুলি কৈছে, গাখীৰ ইয়াতে নাউন হয়। তাৰপিছত সূৰ্য পূব ফালে উদয় হয়, দি ছান ৰাইজেছ ইন দ্য ইষ্ট, দি ছান ৰাইজেছ ইন দ্য ইষ্ট, ইয়াতে ছানটো হ'ল নাউন। তাৰপিছত নাইট ইজ ডাৰ্ক, ৰাতি এন্ধাৰ, ইয়াতে ৰাতি নাউন হয়। এই নাউনকো আকৌ কেইবাটাও ভাগত ভাগ কৰা হৈছে ইয়াৰ গুণবোৰৰ ওপৰত ভিত্তি কৰি। যেতিয়া কোনো এটা প্ৰাণী বা বস্তুৰ নাম বুজোৱা হয় তেতিয়া তাক প্ৰপাৰ নাউন বুলি কোৱা হয়। যেনেকৈ ৰাতুল, ৰাম এইবোৰ হ'ল প্ৰপাৰ নাউন। ঠিক একেদৰে যেতিয়া বস্তুৰ নাম বুজোৱা হয় তেতিয়া তাক মেটেৰিয়েল নাউন বুলি কোৱা হয় বা বস্তুবাচক বিশেষ্য বুলি কোৱা হয়। যেনেকুৱা গাখীৰ, মিল্ক, ছান। তাৰপিছত আপোনাৰ একেবিধ বস্তুৰ প্ৰতিটো বা সকলোকে যেতিয়া এটা বিশেষ জাতি হিচাপে ব্যৱহাৰ কৰা হয় তাক ক্লাছ নাউন বুলি কোৱা হয় বা কমন নাউন বুলি কোৱা হয়। একেলগে একোটা গোট বা থোক বুজালে তাক সমষ্টিবাচক বিশেষ্য বুলি কোৱা হয়। তাৰপিছত যিবোৰ শব্দ ধৰকচোন ভয়, কাৰেজ এনেকুৱা ধৰণৰ যিটো গুণৰ ওপৰত ভিত্তি কৰি কোৱা হয় তাক গুণবাচক বিশেষ্য বা এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয়। এতিয়া প্ৰনাউন, নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক প্ৰনাউন বা সৰ্বনাম বুলি কোৱা হয়। এ প্ৰনাউন ষ্টেণ্ড ফৰ এ নাউন, মানে আই এম এ বয়, I am going to school। ইয়াৰ সলনি হ'লে কি হ'ব? যেতিয়া মোৰ বিষয়ে অন্য এজন ব্যক্তিয়ে ক'ব তেতিয়া তেওঁ কেনেকৈ ক'ব? He is going to school, he is a boy, নহয় জানো? ঠিক একেদৰে ৰাতুল is a boy, ৰাতুল goes to school always, ৰাতুল has 4 books। কিন্তু এই কথাটো আমি যেতিয়া অন্য এজন ব্যক্তিৰ মুখেৰে মানে প্ৰকাশ পাব তেতিয়া তেনেকৈ ক'ব নোৱাৰে। তেতিয়া থাৰ্ড পাৰ্চনৰ ওচৰত যেতিয়া যাব তেতিয়া তেওঁ ক'ব যে হি ইজ এ বয়, হি গোজ টু স্কুল ৰেগুলাৰলি, হি হেজ 4 বুকছ, নহয় জানো? তাৰপিছত ইয়াক কেইবাটাও বহলভাৱে ব্যাখ্যা কৰা হৈছে। যেনেকৈ মহাভাৰত ইজ এ হোলি বুক, উই ৰিড ইট। তাৰপিছত হ'ল এডজেক্টিভ বা বিশেষণ পদ। নাউন প্ৰনাউন আদি অইন পদৰ যেতিয়া কোনো এটা দুখ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায়
তাক এডজেক্টিভ বুলি কোৱা হয় এন অবজেক্টিভ চেজ সামথিং এবাউট এ নাউন অৰ প্ৰনাউন যেনেকুৱা ৰাতুল ইজ এ গুড বয় ইয়াৰ গুডজন হ'ল ৰাতুলৰ এটা ভাল গুণ গুড মানে ভাল ৰাতুলৰ এটা গুণ ঠিক ৰাম ইজ এ টল বয় ৰাম এজন ওখ ল'ৰা ইয়াৰ ওখটো হ'ল এডজেক্টিভ মিল্ক ইজ হোৱাইট ইয়াৰ হোৱাইটটো হ'ল এডজেক্টিভ কইল ইজ ব্লেক কয়লা কলা ইয়াৰে কলাটো হ'ল এটা গুণ বা অৱস্থা ঠিক একেদৰে যেতিয়া দুখ বুজোৱা শব্দ ব্যৱহাৰ কৰা হয় যেনেকুৱা ধৰক এংগ্ৰি মানে খং বেড বেয়া জিলিয়াছি মানে যিটো হিংসা এনেকুৱা বুজোৱাবোৰক এডজেক্টিভ বুলি কোৱা হয় গুণ বুজোৱা শব্দ যেনেকুৱা হোৱাইট বিউটিফুল অনেষ্ট জেণ্টেল নবল এইবোৰ গুণ বুজোৱা শব্দ ঠিক একেদৰে মেনি মাছ ফিউ লিটিল এটা পৰিবহণ যেতিয়া বুজাব তেতিয়া সেই এডজেক্টিভৰ ভিতৰতে পৰে ঠিক একেদৰে যেতিয়া একটা মুহূৰ্তৰ বিষয়ে বুজাব মুহূৰ্তৰ সৰ্গ বিষাদ আদি সাঙুৰি ল'ব যেনেকুৱা ধৰকচোন চি ইজ ইন ইল মানে তাই এতিয়া বেমাৰত আছে ইলটো হ'ব এটা অৱস্থা আই এম হেপি ইয়াৰে হেপিটো হ'ব এটা অৱস্থা নেভাৰ হেড দ্য পুৰছ ইয়াৰ পুৰটো হ'ব এটা অৱস্থা তাৰপিছত একেদৰে যেতিয়া আমি কাউণ্টেবল নাম্বাৰত ভাগ কৰিব পাৰোঁ 1 to 100 1 to 1000 এই একোটা নাম্বাৰৰ একোটা অৱস্থা বুজায় একোটা পৰিমাণ বুজায় সেইবোৰক আমি এডজেক্টিভ বুলি ক'ব পাৰোঁ এডজেক্টিভৰ তিনিটা ডিগ্ৰী আছে যেনেকৈ এই ডিগ্ৰীৰ বিষয়ে বিশেষ বিতংভাৱে আলোচনা কৰিম নেক্সট ভিডিঅ'ত যেনেকুৱা ধৰকচোন পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী এণ্ড ছুপাৰলেটিভ ডিগ্ৰী যেনেকৈ টলাৰ টলেষ্ট লংগাৰ লংগেষ্ট তাৰপিছত ডাৰ্কাৰ ডাৰ্কেষ্ট হায়াৰ হায়েষ্ট এনেকুৱা এইবোৰ ডিগ্ৰীৰ ভিডিঅ'টোত ভালকৈ বিতংভাৱে আলোচনা কৰিম এতিয়া ভাৰ্ব মানে হ'ল যিটো শব্দই কোনো এটা কাম কৰা বা হোৱা বুজায় সেইটো ভাৰ্ব বুলি কোৱা হয় ভাৰ্ব ইজ সামথিং ডেট ষ্টেট ডু সামথিং ভাৰ্ব ইংৰাজীত ভাৰ্ব বা অসমীয়াত ভাৰ্ব নোহোৱাকৈ কোনো বাক্য বা কোনো কথা ভাষা ক'ব নোৱাৰে দি বাৰ্ডছ ফ্লাই চৰাইবোৰ উৰে সি গোজ টু স্কুল সি স্কুললৈ গৈ আছে ইয়াৰে গৈ থকাটো হ'ব ভাৰ্ব আই ইট ৰাইচ মই ভাত খাই আছোঁ ইটটো হ'ব ভাৰ্ব মানুহ মৰে মেন ইজ মৰ্টেল ইয়াৰ মৰ্টেলটো হ'ল ভাৰ্ব তাৰপিছত দি বেবি ইজ ক্ৰাইং কেঁচুটো কান্দি আছে ইয়াৰে ক্ৰাইং ইজ এ ৱৰ্ক ইট ইজ এ ভাৰ্ব প্ৰতিটো ভাৰ্বৰে ফৰ্ম থাকে মানে প্ৰেজেণ্ট ফৰ্ম থাকিব পাষ্ট ফৰ্ম থাকিব আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিব ফৰ্ম হ'ল ধৰকচোন যিটো বি ভাৰ্ব ফৰ্ম থাকে সেইটো আছে আপোনাৰ বি ভাৰ্বত আছে এম ইজ আৰ প্ৰেজেণ্ট টেন্সত পাষ্ট টেন্সত আছে ৱাজ ৱৰ আৰু পাষ্ট পাৰ্টিচিপলত আছে বিন ঠিক একেদৰে ডু ডিড ডান তাৰপিছত ইট এট ইটেন flowed give gave given liked make made
ruin, ruined, ruined, steal, stole, stolen, sell, sold, sold, এনেকুৱা পাৰিলে আগন্তুক ভিডিঅ'ত হয়তো বি ভাৰ্বৰ পৰা আৰম্ভ কৰে ভাৰ্বৰ প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মৰ ওপৰতো এটি ভিডিঅ' বনাম ঠিক আছে এডভাৰ্ব মানে হ'ল যিটো পদে বাক্য এটা বিশেষ এটা পদৰ অৱস্থা বা দুখ বা গুণ বা পৰিমাণ এনেকুৱা বুজায় তাক এডভাৰ্ব বুলি কোৱা হয় যাক ক্ৰিয়া বিশেষণ বুলি কোৱা হয় বা adverb states something about a verb or an adjective. She eats slowly. তাই লাহে লাহে খায় ইয়াৰে slowly to হ'ব adverb. Raju writes quickly. ৰাজুৱে খৰকৈ লিখে ইয়াৰে quickly to হ'ব adverb. Ram is a strong boy. Here a strong hobo adverb. The horse runs fast. Kurai begai tori. Here a fast hobo adverb. She is beautiful. Tai dhuniya. Here beautiful hobo verb. তাৰপিছত আমি পঢ়িব লাগিব প্ৰিপজিশ্যনছ প্ৰিপজিশ্যন ইজ এ ৰিলেটিভ মেকাৰ I mean a preposition can make relations between two parts of speech in a sentence. মানে প্ৰিপজিশ্যনে সেন্টেন্স এটা পদৰ লগত তৎপদৰ সম্বন্ধ ঘটায় যে পাৰ্চন বচন বা কাল কোনো ক্ষেত্ৰতে প্ৰিপজিশ্যন পৰিৱৰ্তন নহয় প্ৰিপজিশ্যনটো হ'ল অকণমান পাজলিং হয় য'ত এইটো প্ৰেক্টিছ কৰিলে আহি যায় প্ৰেক্টিছ মেক এ মেন পাৰফেক্ট এইটো সদায় কৈয়ে থাকোঁ The book is on the table. কিতাপখন টেবুলৰ ওপৰত আছে প্লিজ sit by me মোৰ ওচৰতে বহা ইয়াৰে by হ'ব প্ৰিপজিশ্যন the sun is above us সূৰ্যটো আমাৰ ওপৰত আছে we live in village আমি গাঁৱত বাস কৰোঁ in হ'ব প্ৰিপজিশ্যন The map. This is a map of India. এইটো ভাৰতবৰ্ষৰ map. ইয়াৰে of to হ'ব preposition. Preposition সমূহ এনেকুৱা হয় on, in, above, upon, at, with, without, or rather, for, into, from, by, behind, to, but. এইটো প্ৰিপজিশ্যনৰ ভিডিঅ'ত ভালকৈ আলোচনা কৰিম তেতিয়া হবে কনজাংচন বা যোজক অব্যয়ৰ বিষয়ে জানো আহা এ কনজাংচন জইন্স টু সেন্টেন্স অৰ টু অৰ মোৰ ৱৰ্ডছ ইন এ সেন্টেন্স কনজাংচনে দুটা সেন্টেন্স বা সেন্টেন্সৰ ভিতৰতে দুটা বা ততোধিক ৱৰ্ডক সংযোগ কৰে যেনে ইউ মেক গো or stay তুমি যাব পাৰা বা থাকিব পাৰা ইয়াৰো হ'ব go বা stay হেতু হল হেতুৱে মানে দুটা বাক্য একেলগে লগ কৰিছে you may go you may stay ইয়াৰে মানে এই দুটা শব্দ অকল or বা অৰেৰে যোগ কৰা হৈছে ইয়াক কনজাংচন বুলি কোৱা হয় কেইটামান কনজাংচন আছে and but rather if the unless otherwise though else তেতিয়া interjections
ইণ্টাৰজেকশ্যন মানে হ'ল এনেকুৱা এটা পদ যিটো পদে সে সাবজেক্ট এবাউট প্লেজাৰ এ particular moments of mind like pleasure, pain or frustration. যেতিয়া আমি খেলাত জিকো হুৰা উই হেভ ওন দ্য মেটচ বুলি কওঁ হুৰা এই হুৰাটো হ'ল ইণ্টাৰজেকশ্যন অ' গড ছেভ আছ হে ভগৱান আমাক ৰক্ষা কৰা টো হ'ল ইণ্টাৰজেকশ্যন যেতিয়া else we lost the great leader যেতিয়া দুখ প্ৰকাশ কৰোঁ সেইটো হয় ইণ্টাৰজেকশ্যন thank you and we will meet you again read well study well if you like the video then press the bell icon and subscribe the channel and like this video. Okay, I mean yours like or your subscribe is of the thing. Comment give us pleasure and strength to make new kind of video. It is the beginning of my journey, so till now my languages it would be a little kind of different or you will manage it and you will stay with me. I will try to improve it. Thank you.